এটা ভিডিঅ' পাইছিলোঁ মই কালি এটা ভিডিঅ' পাইছিলোঁ, সেইটো ফেচবুকত পাইছিলোঁ। এনেকুৱা মানে কি তাত বেয়াকৈ জুবিন দাক অপমান কৰা হৈছে, এনেকুৱা জুবিন দাক মানে কি অপমান কৰিছে এটা ল'ৰাই। মানে কি ভিডিঅ'টো আপোনাৰ ভাষাটো বুজি পোৱা নাই। ভাষাটো হৈছে আপোনাৰ অৰুণাচল নহয়, আপোনাৰ কি কয় অন্ধ্ৰপ্ৰদেশ তেলেংগানা ফালৰ মানে কি আপোনাৰ এইটো ভাষাটো হ'ব চাগে, কিন্তু মানে এনেকুৱা নহ'লেতো মহাৰাষ্ট্ৰৰ ভাষা হ'ব। এনেকুৱা মানে নিকৃষ্টকৈ মানে জুবিন দাক কৈছে, আৰু নিকৃষ্টকৈ মানে কি ল'ৰাটোক মানে কি জুবিন দাক গান শুনি আছিলে ল'ৰাটোৱে, শুনি থকা কাৰণে যিখিনি মানে ভাষ্য মানে সেই ল'ৰাকেইটাই মানে ইটিকিং কৰিছে সেই ল'ৰাজনক, বা কেলৈ জুবিন দাৰ গান লগাবি বুলি মানে কথাটো বুজি পাইছোঁ, মানে সিহঁতৰ আকাৰ ইংগিতে মানে এই বস্তুটো বুজাব বিচাৰিছে বুলি। ল'ৰাটোৱে মানে কি ভিডিঅ' কৰি আছিলে, মনে গম নাপায় ভিডিঅ' কৰি আছে বুলি। আপোনালোকে গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাই লওঁ একবাৰ, তাৰপিছত আপোনালোকে ক'ব যে সিহঁতি আচলতে জুবিন দাক চিনি নাপায় নে, জুবিন দাক সিহঁতি কৰোঁ বুলিয়ে কৰিছে নে এইটো ভাইৰেল হোৱা আশাত এইটো কৰিছে। একবাৰ আপুনি ভিডিঅ'টো চাই লওক, তাৰপিছত আপুনি ইয়াৰ মতামতটো দিব বুলি মই আশা কৰিলোঁ। তাৰপিছত মই നല്ല സോങ് വെക്കാൻ സോങ് കട്ടിയ സോങ് നമ്മുടെ ഇന്ത്യത്തിലെ അങ്ങനത്തെ ഒരു സിംഗർ ഇല്ല, ഇന്ത്യത്തിലെ ആസാം ടോപ്പ് 1 സിംഗർ. ഇങ്ങനത്തെ ആളെ നമ്പർ 1 കിങ് സോങ്ങർ അതില്ല. ഇന്ത്യത്തെ നമ്പർ 1 സിംഗർ നമ്മളുടെ ജുബിൻ ഗാർഗ്, ആസാമിന്റെ കേരളത്തിലെ എത്ര നല്ല ആളുണ്ടെങ്കിൽ ആരും നമുക്ക് നോക്കില്ല. ഈ സോങ്ങിലെ ഈ മോപ്പരിക്ക് ആരൊക്കെ ചൂടാവുണ്ടെങ്കിൽ ഭയങ്കര കഷ്ണാവും. ഇത് ആരാലോ നമ്മള് എപ്പോഴും നമ്മുടെ സ്നേഹത്തിന്റെ ആള്. ആരും ഒന്നും തെരുവ് വിളിക്കില്ല. ഇത് നമ്മുടെ അത്ര സ്നേഹത്തിന്റെ ആള്. ഇത് ജുബിൻ ഗാർഗ്. Understand? I can. तुम लोग को जुबिन गार्ग का मालूम है? तुम मारेगा? तू मारेगा? तुम एक मिनट रुको, मेरे को बात करने दो, बाद में तुम बात करो. नहीं यार, आसाम का सॉन्ग आसाम के इधर नहीं पड़ेगा, इधर मलयालम के ओडंडा ओडी तलरंडा ओ मैंने पूमुगा मारिडंडा. तो गाइस मेरा बात सुनिए. जुबिन गार्ग को सपोर्ट करते हैं और मारे वाला बात जुबिन गार्ग कौन है इसको बता दो. এতিয়া হৈছে মেইন কাহিনীটো হৈছে কি, ল'ৰাজনে জুবিন দাৰ গান শুনি আছিলে, এইটো মালায়ালাম নে কি ভাষা কয় নাজানো, শুনি আছিলে। শুনি থাকোঁতে ল'ৰাকেইটা জাষ্ট মানে সি চুইগিত নে ক'ৰবাত কৰে চাগে, ল'ৰাটোৱে কুকিঙৰ কাম কৰে। শুনি থাকোঁতে মানে কি ল'ৰাকেইটা আহি পালেহি, অহাৰ পাছত জুবিন দাৰ গান বন্ধ কৰিব কৈছে। নিজৰ চইচ আছে ন, মই কাক ভাল পাওঁ কাক বেয়া পাওঁ। ল'ৰাজন চিঞৰি কৈছে মোৰ কথা এইটো, মই কাৰ কথা গান শুনো কি কথা মোৰ কথা। আৰু ইকেইটাই কৈছে কি এখন মহাৰাষ্ট্ৰ এখন মালয়ালম ভাষা ক'ব লাগিব, তাৰপিছতহে ইয়াত জুবিন দা অসমত ৰাখ, জুবিন দা অসমত থ, আমাৰ ইয়াত নচলিব বুলি কৈছে। তাৰপিছত সি কৈছে কি জুবিন দা 1 নম্বৰ ছিংগাৰ গোটেই ৱৰ্ল্ডত, ভাৰতবৰ্ষত 1 নম্বৰ ছিংগাৰ জুবিন দা কোন, একবাৰ চাৰ্চ কৰি চা, এনেকৈ বুলি কৈছে। কিন্তু মানে কি বস্তুটো বেয়া লাগিছে, দেখি বেয়া লাগিছে। আৰু জুবিনক চিনি নোপোৱা মানুহ আছে, মানে জুবিন দাকো চিনি নোপোৱা মানুহ আছে। এইটো কিহৰ কাৰণে কৈছে, বা ভিডিঅ' পাব্লিছৰ কাৰণে কৈছে, কিবা কাৰণে কৈছে, সেই বস্তু মেটাৰ নহয়। কিন্তু কিয় ক'ব লাগে, জুবিন দাক কাৰণে ভিউজ ল'ব বিচাৰিছে নে কি ল'ব বিচাৰিছে মই নাজানো। কিন্তু এই বস্তুটো মানে ছ'চিয়েল মিডিয়াত এনেকৈ আপলোড কৰিলে ভাল নালাগে। কাৰণ আমাৰ জুবিন দা আমি জানো ন, কোন জুবিন দা আমি কোন জানো। সেইকেইটা 3টা মানুহ নাজানিলেও আমাক ক'বলগীয়া নাই। ঠিক আছে, আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আৰু যেন আমাৰ অসমৰ মানুহে কোনোবাই পায়, বা অসমৰ প্ৰত্যেকজন ব্যক্তিলৈ শ্বেয়াৰ কৰি দিয়ক, যেন এই ব্যক্তিকেইটাক আমি ছ'চিয়েল মিডিয়াৰ যোগেদি যেন এই মানুহকেইটাক চিনাকি কৰি তেওঁলোকক যেন বুজাই দিব পাৰোঁ যে জুবিন দা আচলতে কোন হয়। প্লিজ আপোনালোকে সেইটো কাম কৰিব। আৰু জুবিন দাক এনেকুৱা অপমান কৰাটো আমিও নিবিচাৰোঁ, কোনেও নিবিচাৰে। আমি জুবিন দাক জীয়াই ৰাখিব বিচাৰোঁ। আৰু সেই ভিডিঅ'টোৰ যোগেদি আমি এটা বুজি পালোঁ যে জুবিন দাক
সেইটো চিনি নাপায়। আৰু এটা কথা কৈছে কি জুবিন দাক অসমত ৰাস। আচলতে এইবিলাক ক'বলগীয়া কথা নহয়, কিন্তু সেই মানুহকেইটা বাধ্য কৰাইছে সেই ল'ৰাজনক, মানে কি যিটো মানে কি তাত কাহিনী সৃষ্টি হ'ল, যিটো মানে কাহিনীৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই সৃষ্টিটোৱে মানে কি সেই মানে পৰিৱেশটোৱে মানে সেই বস্তুটো বুজাইছে। কাৰণ জুবিন দাই সেইটো চিনি নাপায়। জুবিন সিহঁতে তাত মানে নিজৰ গানে নিজৰ ভাষাৰে ক'ব লাগিব। আৰু ল'ৰাটো চাগে মোৰ মতে অসমৰ ল'ৰা নহয়, কাৰণ সি ইমান সিহঁতৰ ভাষাটো ইমান ধুনীয়াকৈ স্পষ্টকৈ কৈছে। আৰু অসমৰ ল'ৰা তথাপি অসমৰ ল'ৰা নহ'লেও ইমান ধুনীয়াকৈ সি আমাক নহ'লেও আমাৰ জুবিনৰ অসমীয়া গান শুনি আছে, সেইটো ডাঙৰ কথা। মানে সেইটো বহুত ডাঙৰ কথা। এটা মহাৰাষ্ট্ৰৰ ল'ৰা এটা অসমৰ অসমীয়া গান শুনি থকাটো, তাকো নিজৰ কৰ্ম ঠাইত নিজৰ কৰ্ম কৰি থাকোঁতে জুবিনৰ এটা সৰু বক্সত জুবিনৰ গান শুনি থকাটো বহুত ডাঙৰ কথা। এটা শুনি আছে, সেই বস্তুটো সিহঁতৰ ভাল লগা নাই। আপোনালোকে মতামত দিব, আৰু মতামতটো দি পিনে